2টা 3টা বজালৈকে পঠিওৱা সেই স্কুলে 2টা 3টা বজালৈকে পঠিয়াই। গুড মৰ্ণিং সকলোকে। আজিৰ পৰা 2 বছৰমানৰ আগতে এই পৰিয়াল এটা আছে, দেখুৱাম অলপ পাছত। আমি তেওঁলোকৰ মানে ল'ৰাজনে মেট্ৰিক পাছ কৰিছিলে বহুত ভালকৈ। আমি তেওঁলোকক আহি কিবা কিবি অলপ সহায় কৰিছিলোঁ। তাৰপৰা এইবাৰো মানে হায়াৰ ছেকেণ্ডেৰী তেওঁ ভালকৈ পাছ কৰিছে ছায়েন্সত। মাকে মোক ফোন কৰিলে যে ছাৰ এনেকৈ ল'ৰা ভালকৈ পাছ কৰিছে, এদিন আহিব খবৰ ল'বলৈ। সেয়েহে আমি গোটেই এই 4 মিলি আহিছোঁ। আকৌ আমি গোটেইকেইজনে মিলি কাম কৰি থাকোঁ। আমি কিছুমান কামটো আমি মনে মনে কৰি থাকোঁ, নেদেখাওঁ। আৰু বহুত ব্যস্ত মানুহ, মহেন্দ্ৰদা ব্যস্ত, দুলিতা সকলো ব্যস্তই। তাৰ মাজতো অকণমান সময় উলিয়াই আমি বেলেগৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ। গতিকে আপোনালোকক দেখাই আছোঁ ল'ৰাজনক, আৰু তেওঁৰ ৰিজাল্টৰ বিষয়ে পাছত কৈ আছোঁ। বাকী বৰা আমাৰ আজি উদ্দেশ্যলৈ আহোঁ, কিবা আশা কৈ দিয়া। আজি আমি কলৈ আহি আছোঁ, কি কাৰণত আহিছোঁ কৈ দিয়া। মই কিবা ক'ব লাগিব ন? কিবা আশা কৈ দিয়া। ড্ৰাইভিঙত আছে এতিয়া, মই মোবাইলটো এনেকৈ দি দিছোঁ বাৰু। সেইটো কি কয়, আজি 2 বছৰৰ আগতে ইয়াৰ ল'ৰা এজন মানে মুদৈজানৰ হয়, তেওঁ মেট্ৰিক পাছ কৰিছিলে বহুত ভাল পাৰ্চেণ্টেজ লৈ। তেওঁকে আমি পঢ়াত সহায় কৰিছিলোঁ তেতিয়া আহি। কিতাপ পত্ৰৰ পৰা বহুতখিনি বস্তু তেওঁ ইউনিফৰ্মলৈকে আমি জোতালৈকে দিছিলোঁ। দিয়াৰ পাছত এতিয়া এইবাৰ মাকে আকৌ ফোন কৰিলে মোলৈ যে ছাৰ তেওঁ ভালকৈ পাছ কৰিছে, 89 নে 95 এনেকুৱা পাৰ্চেণ্টেজ ছায়েন্সত পাছ কৰিছে। আৰু তেওঁ আমাৰ যোৰহাট জে বি কলেজত পঢ়িব বিচাৰিছে। গতিকে তেওঁৰ ওচৰলৈকে আহিছোঁ আমি, আকৌ কিবা পাওঁ নেকি, নিজেও সহায় কৰিম। গতিকে তেওঁ খবৰ এটা ল'ম বুলি আহিছোঁ, কি হয় দেখা যাওক। আমি মানে কি আগতো আহিছিলোঁ ন, আমাৰ লগত আহিছে আমাৰ দেৱজিৎ দা। মেট্ৰিক পাছ কৰোঁতে আমি আহিছিলোঁ। মানে আৰ্থিকভাৱে অকণমান পিছপৰা মানুহঘৰ, সেইটো ল'ৰাটো যথেষ্ট চোকা। সেইটো কাৰণে মানে আৰ্থিক দিশটো টনকিয়াল নোহোৱাৰ কাৰণে অকণমান আগবাঢ়ি যাবলৈ দিগদাৰ। সেইটো কাৰণে আমি যিমান পাৰোঁ, সুৰেশ মই আজি আমিও আহিছে, আমি কেইটাই যিমান পাৰোঁ সহায়ৰ বাবে সহায় কৰিম। এতিয়া আমি আছোঁ বৰ্তমান মুদৈজান। এইখন হেৰিয়ে হয় ন, জাজিমুখেই হয় ন? জাজিমুখ হয় এইখন। আৰু আমাৰ লগত যাব আৰু এজন আমাৰ ব্যক্তি, আমাৰ ডাঙৰটো বেছি দিবা। মই বিহু বাদে বেলেগ এটা গীতেই গাবলৈ লৈছোঁ। মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, সদায় এখনি দিবানে তুমি, সদায় এখনি দিবানে তুমি, নিকাশ হৃদয়ত থাপি, নিকাশ হৃদয়ত থাপি, মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, মোৰ মন তুলসীৰ তলতে জ্বলোৱা এগছি চাকি, সপোন আমাৰ হওক ৰঙীন, সপোন আমাৰ হওক ৰঙীন। বহুত সুন্দৰ, বহুত সুন্দৰ। আৰু কণ্ঠ মানে এওঁ মানে চব ফালৰ পৰা মানে প্ৰকাশ কৰি ধৰে, আমি গম পাই গ'লোঁ। মানুহ একচুৱেলি সেইটোৱে, পঢ়া শুনাও কৰিব লাগে, আৰু আমাৰ যিখিনি আমাৰ সংগীত, আমাৰ অসমীয়া সংগীত যিখিনি আমাৰ আছে, সেইখিনি ধৰি ৰখাটো বহুত ডাঙৰ কথা। আৰু ইমান ধুনীয়া কণ্ঠ, ভৱিষ্যতে আৰু তুমি এনেকৈ গান গাই থাকিবা। সেইটোৱে অধ্যয়নৰ লগতে সংগীতৰ চৰ্চা সকলো লাগে, আজিকালি মানুহৰ সকলো মানে দৰকাৰ হয়। ঠিক আছে। প্ৰতিদিনে তুমি আহি দিয়া এপাহি ফুল, মোৰ জীৱন তুমি ৰমণীয়া লগতে ফুল, এপাহি এইফালে আমাৰ লগত আছে আমাৰ দাদা হয়, আৰু দাদা মানে বন্ধু টাইপৰে আৰু আমাৰ এই মহেন্দ্ৰ কলিতা দা, ইয়াৰ জাজিমুখৰে হয়।
আৰু আপোনালোকৰ গাঁৱৰে হয় ন যুৱকজন? গাঁৱৰে একদম মানে দুখীয়া ঘৰ পৰিয়াল। আগতে আমাৰ সেয়া আহিছে, আগতো যোৱাবাৰ মেট্ৰিকত সহায় কৰিছে আমাৰ NGO ফালৰ পৰা আমি যিমান পাৰোঁ। আৰু আমাৰতো কোনো চৰকাৰী ফাণ্ড নাই, আমি চব সকলোৱে নিজে পকেটৰ পইচা খৰচ কৰি আমি সহায় কৰি থাকোঁ। আৰু যিখিনি কাম আমাৰ মানে চৰকাৰে একচুৱেলি বা হেৰিয়ে কৰিব লাগে সেইখিনি আমি কৰি থকা হয় নহয় দাদা? বাকী কওক, কি ক'ব এই বিষয়ে? ঠিকে আছে, সকলোলৈকে শুভেচ্ছা থাকিল। এই এনেকৈ কামবিলাক কৰি আছোঁ আমি, সামাজিক কাম কিছুমান যি পাৰিছোঁ আমাৰ সাধ্য অনুসৰি। আমাৰ সুৰেশ দা পূৰা মেইনলি লাগি থাকে, এক্টিভলি তেখেত লাগি থাকে আৰু এই কামবিলাকত। আমি অলপ আৰু সময় তাতে মিলাই দিম আৰু যিমান পৰা হয়। তেখেত মানে সাংঘাতিক ব্যস্ত মানুহ। এয়া দোকানৰ পৰা উঠাই আনিছোঁ, কাষ্টমাৰ লাহে ৰখি আছে, মালিকক আমি উঠাই লৈ আহিছোঁ এইবিলাক কামত। যে মানুহে তাৰমানে কি হয়, কাম কৰোঁ বুলি ক'লে নিজৰ সময় উলিয়াও কাম কৰিব পাৰে। এতিয়া বহুত কিছুমান মানুহে এনেকুৱা কয় আমাৰ সময় নাই, আমাৰ সময় নাই। এতিয়া একদম সম্পূৰ্ণ মিছা কথা। এতিয়া আপোনাৰ যিমানখিনি কাম, যিমানখিনি এটা দোকানে চোকানে যিমানখিনি ব্যৱসায় আছে, নিজৰ পৰিয়াল থকাৰ পাছতো যে আমাৰ লগত যে এইখিনি সময় দিয়ে, তাতকৈ মানে ডাঙৰ কথা একো নাই আৰু। সেইকাৰণে মানুহে সেইটোৱে কথাটো। আচলতে কথাটো এনেকুৱা আমি ভবাত, তাৰমানে 24 ঘণ্টা সময় এজন মানুহৰ কাৰণে থাকে, তাৰে ভিতৰত প্ৰায় 1 ঘণ্টামান সময় ভগৱানৰ কাৰণে, বাকী 1 ঘণ্টামান সময় সামাজিক কামৰ কাৰণে, বাকী সময়খিনি নিজে মানে বিন্দাছ কামত খটাই থাকিব পাৰিব। সেইটোৱে একচুৱেলি মানুহৰ চিন্তা ভাৱনাত সোমাই থাকিব লাগে কথাটো, মানে টাইমৰ ছিষ্টেমটো সেইটো থাকে মানে। আৰু গাঁওখন উন্নত কৰিবলৈ হ'লে বা ওচৰ চুবুৰীয়া দুখীয়া মানুহবিলাকক উন্নত কৰিবলৈ হ'লে ওচৰ চুবুৰীয়া যাৰ টকা পইচা আছে তেওঁলোকে সহায় কৰিব লাগিব। আজি বেলেগ বাহিৰৰ পৰা মানুহ আহি কোনো গম নাপায় যে আমুক গাঁৱত যে দুখীয়া মানুহ এজন আছে বুলি, হয় নাই কলিতা দা? ওচৰৰ মানুহবিলাকে দেখাই দিব লাগিব আৰু তেওঁলোকক আমি সমানে লৈ যাব লাগিব। আজি ভাল ভাল ব্যক্তিসকলে কৈছে যে সমাজৰ যিজন মানে দুখীয়া মানুহ তেখেতক ভালকৈ অনাটোহে মানে এখন সমাজ উন্নত হ'ব। সেই তেনেকুৱা কথা কিছুমান থাকে। বাকী এতিয়া আমি আহি পাইছোঁহি আৰু বেছি সময় নাই, মানুহ ঘৰত দেখাই থাকিম, আপোনালোকে ভিডিঅ' চাই থাকিব।